হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। আমাৰ দাদা এজনৰ টিভি বেমাৰ হৈছে আৰু ডক্টৰ চিকিৎসা কৰা হ'ল, কিন্তু ভাল হোৱা নাই। গাঁৱলীয়া দৰৱ এটা দিয়ে, মানে আমাৰ মিচিংকটা গাঁৱৰ ওচৰৰে এজন আদিবাসী মানুহে দৰৱ আনিবলৈ এতিয়া গৈ আছোঁ দেই। হাই গাইজ, আহি পাই গ'লোহি টিভি বেমাৰ দৰৱ দিয়া মানুহজনৰ ঘৰ। এইটো হৈছে ঘৰ, টিভি দৰৱ দিয়া মানুহজনৰ ঘৰ। আছনা কানু ঐ চোৱা বা আহে না নাই মাতলে চোৱা এটা। এইজনে টিভি বেমাৰ দৰৱ দিয়া মানুহজন, কানুমুৰা। আপোনালোকে আহিব পাৰে কানুমুৰা, টিভি বেমাৰ যদি হৈছে। আৰু বহুতো বেমাৰৰ দৰৱ দিয়ে, ধাতু বেমাৰ আদি কৰি বহুত ধৰণৰ ই দৰৱ দিয়ে। যোগাযোগ কৰিব পাৰে এওঁৰ লগত। এইফালে দৰৱটো সুধি থকা হৈছে, এনেকৈ পিচি কৰি দৰৱটো দিয়া হয়। সিজাইখিনি তই মানে মুঠতে 2 লিটাৰমান হে পানীটো এফি খাই থাকিবলৈ ক'বি হে, পানী নিচিনাই এইটো সিজাবলৈ ক'বিতো। সিজাব সিজাইখিনি যিটো মানে ৰসটো ওলাব হে, হয়তো চাহপানী নিচিনা হৈ যাব হে ৰংটো। তো সেই ৰংটো মানে এতিয়া 2 লিটাৰমান পানীটো হ'ব লাগিব। সেই পানীৰ নিচিনাকৈ অলপ গিলাচ এটা, এক গিলাচ আধা, এক গিলাচ নহ'লেও আধাকৈ খাবলৈ ক'বি অলপ। যেতিয়া নেকি পানী খাব মন যায় তেতিয়াই খাবলৈ ক'বি হে এনেও পাৰিবই মানে। এইটো এই ৰং গুটি দিব লাগিব ন পাকেট? লং গুটিটো যে সেই লং গুটিটো দিবিচোন ইয়াত হে, মোৰ তাত নাই মানে শেষ হৈ থাকিলে। মানে বহুত মানুহক দিয়ে থকা হয় ন। একে পালিয়ে হৈ যাব ন? তো একে পালি এইটো মই খুৱাইছোঁচোন, প্ৰমাণ কৰিছে। একে পালিতে এইটো মই বনাই দিম। একে পালিয়ে মানে এইটো ডাইৰেক্ট পানীত যে কৈছোন তো 1 লিটাৰ 2 লিটাৰমান দিবিতো। সিজালে মানে যাতে মানে 1.5 লিটাৰমান থাকিব, ধৰ আধা লিটাৰমান শুকাই যাব হয় নাই। আৰু বস্তু কিবা কিবি খাব লগা নলগা? তো এই মানে কণী যিমান খাব নিদিবি দেই। আৰু এনেকৈ তেলটো অলপমান 2দিনমান কাৰণে হেৰি কৰি দিবিচোন তেলটো হে, তেলটো খাব নিদিবি। মানে কেলে তেলটোৱে হয় যে আমাৰ আজিকালিতো চব ভেজালেই হয় নাই। হ'ব ঠিক আছে। কৰি গাইছ, এতিয়া দৰৱটো লৈ খুৰা ঘৰলৈ গৈ আছোঁ দৰৱটো দিবলৈ। হাই গাইছ, এইজনে হৈছে আমাৰ দদাইজন, টিভি বেমাৰত ভুগি থকা দদাইজন। ইয়াৰ কাৰণে দৰৱ আনিবলৈ গৈছিলোঁ।